তেতিয়া মই ভাল ল'ৰা নাছিলোঁ। তেতিয়া ৰামধেনু দেখিলে এতিয়াৰ দৰে হাতত কলম তুলি নলৈছিলোঁ, জঁপিয়াইছিলোঁ, চিঞৰিছিলোঁ, কিয়নো তেতিয়া মই ভাল ল'ৰা নাছিলোঁ। সেউজীয়াৰ প্ৰেমিক নাছিলোঁ, প্ৰেমিক আছিলোঁ সেউজীয়াক হালধীয়া ৰূপ দিয়া চিকচিকীয়া তীখাৰ সেই দাখনৰ। অভিভাৱকৰ শাসনক বন্দিত্ব বুলি ভাবিছিলোঁ। পঢ়া টেবুলত বহি কিতাপৰ পৰিৱৰ্তে সপোনে দেখিছিলোঁ ক্ৰিকেটৰ বেটপাতত। জিভাৰ আগত মিছা কথাবোৰ লেমিনেশ্যন কৰি লৈছিলোঁ, কিয়নো তেতিয়া মই ভাল ল'ৰা নাছিলোঁ। এতিয়া মই অলপ হ'লেও ভাল হ'বলৈ যত্ন কৰিছোঁ। ৰামধেনু দেখিলে হাতত কলম তুলি ল'বলৈ শিকিছোঁ। হালধীয়াবোৰক সেউজীয়ালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছোঁ। অভিভাৱকৰ শাসনক আশীৰ্বাদ। মই এজন ভালতকৈও ভাল ল'ৰা হ'ব যত্ন কৰিছোঁ, কিয়নো তেতিয়া যে মই ভাল ল'ৰা নাছিলোঁ।